হেল্ল' গুড মৰ্ণিং। মুখৰ অৱস্থা দেখিছেনে? ৰাতিপুৱা যে বহুত দৌৰা-দৌৰি হয় জানেনে? এইটো ভিডিঅ' আছিল ৭ মাৰ্চৰ। আনদিনাৰ দৰে ৭টা বজাতে অফিচ পালোগৈ। পিছে এই দিনটো বেলেগ দিনকেইটাতকৈ অকণমান স্পেচিয়েল আছিল। সেইদিনা মেডিকেল ডিপাৰ্টমেণ্ট ফালৰ পৰা প্ৰি ৱমেন্স ডে চেলিব্ৰেশ্যন আছিলে। যিহেতু সেইদিনা ছেটাৰডে আছিলে, 11টা বজাতে কাম শেষ কৰি আমি তালৈ গ'লোঁ। আৰম্ভ কৰিলোঁ একাপ ৰঙা চাহেৰে। পিছে চাহকাপৰ লগত নহয় দেই, অলপ সময়ৰ পাছতহে ফ্ৰেঞ্চ ফ্ৰাইজ আৰু পকৰা আহিল। চাহকাপ নোখোৱালৈকে কিন্তু প্ৰগ্ৰেম ষ্টাৰ্ট হোৱা নাছিল। তাৰ পাছতে বন্তি প্ৰজ্বলন হ'ল আৰু আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল। সেইদিনা পিছে তাত বহুতো বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। তেওঁলোককো সন্মান জনালে। লগতে বাকী কাৰ্যসূচীসমূহো আৰম্ভ হ'ল আৰু এয়া নেক্সট টাইম খাইছোঁ কফি। আৰু এয়া হৈছে কেক কাটিং, যিটো পূৰা কম্পালচৰি। খোৱা বোৱাবোৰ বাৰু বেক টু বেক পায়ে আছিলোঁ, সেইকাৰণে মিটিংখনত থাকি কিন্তু ভালো লাগিছিল। মাজতে বাৰু সৰু সুৰা কালচাৰেল প্ৰগ্ৰেম দুটামানো হ'ল, কিন্তু মোৰ চকু সেই কেক পিছলেহে। ভাত খোৱা বোৱা বাৰু পিছৰ কথা, কিন্তু কেকৰ পাছত এই পিছ আহিছে চুপ। সেয়াও খাই ল'লোঁ। চ' ফাইনেলি আমাৰ লাঞ্চ টাইম হৈ গ'ল। ফটোৱা মানুহ যে ভাতলৈ মনত পৰিয়ে থাকে। আজি দিনটোৰ স্পেচিয়েল থালি। পিছে আৰু এটা ব্লগ আহি আছে আকৌ দেই। আজি ভিডিঅ'টো ইমানতে। আজিলৈ বাই, আকৌ লগ পাম।